যি দেখা গৈছে এইবাৰ বোধহয় পৰীক্ষাত পাছ কৰবা নোৱাৰিম হয় দে মোৰো একেই দখা পঢ়ি যাও এটা আৰু প্ৰশ্ন আহে আৰু এটা কৰ পৰা যে প্ৰশ্নবিলাক আহে না কবাই নোৱাৰো তহতেতো কিবা নহয় কিবা এটা লিখিছা মোৰ যে কি হ'ব ৰে ভাই আজিলৈকে ABCD কেইটাই ভালদৰে ক'ব নোৱাৰো ঐ গাধা কৰ পৰা প্ৰশ্ন আহে গম নাপা দিনটো মোবাইলত ফেচবুক লৈ বহি থাকিবি আৰু পৰীক্ষাৰ আগদিনাখন কিতাপ লৈ বহিবি আৰু তাৰ পিছত কৈ থাকিবি কৰ পৰা বা আহিল প্ৰশ্নটো কিতাপৰ পৰা দেখোন দিয়াই নাই হাই গাধাৰ দল ঐ খুৰা পৰীক্ষা বেয়া হলে কি হ'ব তথাপিও 5 মাৰ্কটো পাম বেটাৰ লেকচাৰ শুন চাম নহয় কিমান নম্বৰ পোৱা ঐ বাটলি ৰ তেতিয়াহ'লে মই কেইটামান প্ৰশ্ন ধৰো তই উত্তৰবিলাক দে চাম কিমান জানা দে ধৰ ঐ বাটলি তই কচোন আইনষ্টাইনৰ কিমান চনত জন্ম হৈছিল আইনষ্টাইনৰ বা কেতিয়া জন্ম হৈছিল মই কেনেকে কম খালি ফুংফাং প্ৰশ্ন ধৰি থাকা মোৰ নিজৰেই জন্ম তাৰিখ মনত নাই আৰু বোলে বেলেগৰ জন্ম তাৰিখ মনত ৰাখবা লাগে দে তই ক'ব নালাগে দে দে তেতিয়াহ'লে ময়ে কওঁ নেকি তইতো 1 নম্বৰ গাধা আজিলৈকে ভালদৰে ABCD কেইটাই ক'ব নোৱাৰা ঐ খুৰা ABCD নাজানিলে কি হ'ব মোৰ আউট নলেজ বহুত আছে ঐ কি কলি তই আউট নলেজ তেতিয়াহ'লে তই কচোন নলেজ শব্দটো ক'ৰ পৰা আহিছে গাড়ী স্কুটি বাইক এইবিলাকৰ যে ইঞ্জিনত নজেল থাকে সেই নজেলৰ পৰাই নলেজ শব্দটো আহিছে চাইছানা কেনেকুৱা হাৰামি টেঙৰ ঐ তহঁতক এইবিলাক শিকাই ক'ত এইবিলাক শিকাব এইবিলাক আমি সব নিজে নিজে কষ্ট কৰি শিকা ঐ তই এতিয়া একদম মনে মনে থাক মুখেৰে এটাও কথা নোলাবি কিন্তু কৈ দিলো ঐ টেপৰা তই ক চন্দ্ৰত কোনে প্ৰথম ভৰি ৰাখিছিল নীল আৰ্মষ্ট্ৰং তেতিয়াহ'লে দ্বিতীয় ভৰি কোনে ৰাখিছিল সিয়ে ৰাখিছিল সি লেংৰা নাছিল নহয় তাৰ ভৰি দুটা প্ৰথম ভৰি দ্বিতীয় ভৰি সিয়ে ৰাখিছিল কেনেকুৱা টেঙৰ ল'ৰাবে এইবিলাক ঐ তহঁতক এইবিলাক শিকাই খালি এইটোৱে নেকি আৰু কিমান কি যে শিকায় চন্দ্ৰ পৃথিৱী সূৰ্য পৃথিৱীখন গোল নে দীঘল নে চেপেটা আৰু তাৰ মাজতে কব চন্দ্ৰৰ পৰা পৃথিৱী কিমান দূৰত পৃথিৱীৰ পৰা সূৰ্য কিমান দূৰত ইমান দূৰত কেনেকে মাপি লবি তই নিজেই কচোন এইবিলাক আমি ক'ত পাৰিম কিয় হাঁহে পাৰে মুৰ্গীয়ে পাৰে তই কিয় নোৱাৰা ক আৰু কি বা শিকায় কোন যুদ্ধ কেতিয়া হৈছে কাৰ যুদ্ধ কাৰ লগত হৈছে এইবিলাক আমি মনত ৰাখি কি কৰিম সেইদিনা মোক সুধি আছে কা আন্দোলন কেতিয়া হৈছে মই কলো অসমত কা বলবৎ হোৱাৰ পিছত হৈছে তথাপিও মান্তি নহয় বে সিহঁতৰ সময় তাৰিখ দিন বাৰ সব লাগে দে খুৰা ক আৰু কি সুধিবি ক ঐ যি মূলা বাঢ়ে তাৰ দুপাততে চিন প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰ পিছে কোনটো বা মূলা চাইনা মূলা নে দেশী মূলা যদি দেশী মূলা হয় তেতিয়াহ'লে তাৰ পাতত বগা বগা আৰু সেউজীয়া সেউজীয়া দেখা পাব আৰু যদি চাইনা মূলা হয় তেতিয়াহ'লে তাৰ পাতৰ হীৰাবিলাক ৰঙা ৰঙা দেখা পাব ইয়ে হৈছে যি মূলা বাঢ়ে তাৰ দুপাততে চিন হাই হাৰামি ফাল্টু কৰবাইছা কিয় খং কৰছা ৰচোন এতিয়াও প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাই নাই আগতেই খং কৰি পেলাইছা হেই এইবিলাকৰ লগত থাকিলে মাথাটোৱে বেয়া হ'ব ঐ খুৰা কি চিন্তা কৰি আছা ক দে হ'ব মই এতিয়া যাং দে ৰচোন আৰু দুটামান প্ৰশ্ন সুধি যা নাই সময় নাই মই এতিয়া যাং